আজি আমাৰ UPPL সিরিয়াস এটা মিটিং চলি আছে কোর কমিটি মিটিং আমি কোর কমিটিত এতিয়া আমাৰ বিটিআৰ অঞ্চলত বা গোটেই অসমত যে ৰাজনৈতিক পৰিৱেশ চলি আছে ইয়াৰ ওপৰত বিতংভাৱে আমি আলোচনা কৰি পেলাই আমি কিছুমান সিদ্ধান্ত ইয়াতে লম সিদ্ধান্তটো লৈ পেলাই আমি ভৱিষ্যতৰ কাৰ্যপন্থা আমি প্ৰস্তুত কৰি পেলাই যেনেকৈ আমি কাৰ্যপন্থা ইয়াতে প্ৰস্তুত কৰিম তেনেকৈ আমি কাম কৰি যাম লগতে আমাৰ সিডলি বাই ইলেকশ্যনটো আহি আছে আমি ইলেকশ্যন কমিশনৰ পৰা খবৰ পোৱা মতে সেপ্টেম্বৰ মাহৰ শেষৰ পালে সিডলি সমষ্টিৰ MLA বাই ইলেকশ্যনটো হ'বলৈ গৈ আছে গতিকে এই বাই ইলেকশ্যনটো লৈ পেলাইও আমি বহুত সিৰিয়াছলি কথা পাতিম গতিকে আমাৰ বিটিআৰ অঞ্চলত লগতে অসমৰ যি ৰাজনৈতিক পৰিস্থিতি এতিয়া চলি আছে ইয়াৰ ওপৰত আমি ইয়াতে বহুত মানে সিৰিয়াছলি আলোচনা বিলোচনা কৰি যি ডিসিশনবোৰ হ'ব এই ডিসিশনবোৰ আমি আপোনালোক অহাকালি আমি জনাই দিম এলায়েন্সৰ ক্ষেত্ৰত আলোচনা কৰিব নেকি যেহেতু কিছুদিন পূৰ্বে বিজেপিৰ কিছুমান কাৰ্যবাহী সদস্য তেওঁলোকে কিছুমান কথা কৈছে এই ক্ষেত্ৰতো আলোচনা কৰা হ'ব নেকি ইয়াতে আলোচনা কৰিবলগীয়া ইমান কথা নাই আমাৰ এলায়েন্স বিজেপি আৰু UPPLৰ বিটিআৰ চৰকাৰত চলি আছে এইটো 2025 চনলৈকে আমাৰ যে এলায়েন্স বিজেপি আৰু UPPLৰ এলায়েন্স বিটিআৰ চৰকাৰ যে চলি আছে এইটো আমাৰ চলি থাকিব অসমত যে চৰকাৰ আমাৰ NDA চৰকাৰ চলি আছে বিজেপি AGP আৰু UPPLৰ দিছপুৰৰ যে চৰকাৰ এই চৰকাৰত আমাৰ UPPLৰ পূৰ্ণ সমৰ্থন 2026 চনলৈকে আমাৰ থাকিব দিল্লীতো যে NDA চৰকাৰ চলি আছে আমাৰ যিখিনি দুইজন MP আছে তেখেতসকলে ধুনীয়াকৈ যে NDA চৰকাৰ চলি আছে এই NDA চৰকাৰক সমৰ্থন কৰি তেখেতসকলে কাম কৰি যাব তো গতিকে চৰকাৰৰ এলায়েন্সৰ ক্ষেত্ৰত ইয়াতে প্ৰশ্ন নাই আৰু যেহেতু অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি ক'লে যে আমাৰ মানে যিখিনি কাম কাজ এইবিলাক সুচাৰুৰূপে মানে চলি থাকিব কিন্তু 2025 চনৰ যে ইলেকশ্যন এইটো মানে বিজেপিয়ে মানে নিজাববীয়াকৈ খেলিব 2025 চনৰ ইলেকশ্যনটো খেলিব বুলি তেখেতে আমি এটা মিডিয়া দেখা পাইছোঁ যদিও আমি এতিয়াও মানে তেনেকুৱা অফিচিয়েলি বা সময়ো আছে বহুত এতিয়াও 1.5 বছৰমান সময় আছে BTC ইলেকশ্যনলৈকে তো এই সময়লৈকে এতিয়াও আমাৰ মানে ফৰ্মেলি একো আলোচনা হোৱা নাই বিজেপি আৰু UPPLৰ মাজত যে আমি একেলগে খেলিম না বেলেগে খেলিম আমি জাষ্ট এটা মিডিয়া কিবা দেখা পাইছোঁ CM ছাৰে কৈছে যে 2025 চনত বিজেপিয়ে বিটিআৰ ইলেকশ্যনটো অকলে খেলিব তাতে